Hello everyone, আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ কাৰণে এটা ৰেচিপি ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওটোত আছে বুকাখাত ষ্টাইলত বনোৱা পুৰি আলু সবজি লগতে জলকীয়াৰ চাটনি। বহুত দিনৰ পৰা মোৰ আৰু মাৰ খাব মন গৈ আছিল আৰু খাব মন গৈছে যেটা ভাবিলো যে ঘৰতে বনাই খাও বুলি, কাৰণ এতিয়াতো তাত গৈ পেলাই খাব পৰা নাযাব, পাছত কেতিয়াবা গলে বাৰু খাম। এতিয়া হেকাৰণে ভাবিলো যে ঘৰতে বনাও বুলি আৰু আপোনালোকৰ লগতো মই ৰেচিপিটো শেয়াৰ কৰো বুলি। এতিয়া মই আলু 3টা মান লৈ লৈছো, অলপমান ডাঙৰ সাইজৰ, আৰু মই বাকলিখিনি গুচাই লৈছো কাৰণ নতুন আলু আছিলে আৰু আলুখিনিৰ পৰা এনেকৈ মই বাকলিখিনি আঁতৰাই ভালকৈ আলুখিনি ধুই লম। আপোনালোকৰ ওচৰত যদি পুৰণা আলু থাকে তেনেহলে আপোনালোকে বাকলিটো হতিও দিব পাৰিব। আৰু এতিয়া মই আলুখিনি বাকলি আঁতৰাই এইখিনি মই ভালকৈ ধুই এনেকৈ টুকুৰা টুকুৰ কৰি লৈছো আৰু মই গুটিখিনি আলু টুকুৰা টুকুৰ কৰি ললো আৰু মই আলুখিনি সিজাম কেৰাহীতে, আৰু কিছুমানে বাৰু কুকাৰতে সিজাই। আৰু এতিয়া মই কেৰাহীখনত অলপমান পানী দি লৈছো আৰু তাতে এতিয়া মই আলুখিনিও দি লম। আৰু আপোনালোকে বইল কৰিম বুলি ভাবিলে কুকাৰতো বইল কৰি ল'ব পাৰিব, আৰু তাতে আলু বইল হওঁতে বাৰু বেছি টাইম নালাগেও, সেইকাৰণে মই কেৰাহীতে এনেকৈ বইল কৰি ল'ম। এতিয়া মই আলুখিনিও কেৰাহীখনত দি ল'লো, তাতে জোখ অনুসৰি পানীও দিলোঁ, আৰু এতিয়া মই সোৱাদ অনুসৰি ইয়াতে নিমখ দি লৈছোঁ, লগতে অলপমান হালধিও দিছোঁ। আৰু পিঁয়াজ নহৰু ব্যৱহাৰ নকৰাকৈ বনোৱা আলুৰ সবজি হয় আৰু খাবলৈতো বহুত বেছিয়ে সোৱাদ লগা হয় বাৰু। আৰু ইয়াতে এতিয়া মই অকণমান মিট মছলা লগতে জিৰা পাউডাৰ দিছোঁ অলপমান গোন্ধটোৰ কাৰণে, আৰু এইখিনি এতিয়া মই চামুচ পাত দি ভালকৈ মিলাই লৈছোঁ। আৰু এতিয়া মই ঢাকনাখন ইয়াতে লগাই দিলোঁ আৰু এইখিনি এতিয়া মই উতলিব দিম আলুখিনি সিজালৈকে। আৰু এফালে আকৌ মই জলকীয়াৰ চাটনিটো বনাবৰ কাৰণে জলকীয়া কেইটামান লৈ লৈছোঁ, আৰু জলকীয়াখিনিৰ পৰা মই এনেকৈ ঠাৰিকেইডাল আঁতৰাই লৈছোঁ। আৰু জলকীয়াখিনি এতিয়া মই ভালকৈ ধুই এতিয়া মই ইয়াতে অলপমান পানী দি পেলাই তাতে মই জলকীয়াখিনি দি লৈছোঁ। আৰু জলকীয়াখিনি দিয়াৰ পাছতে মই গেছটো অলপমান সিমত ৰাখিছোঁ, আৰু এইখিনি এতিয়া মই জলকীয়াখিনিতে অলপমান নিমখো দি লৈছোঁ, আৰু নিমখটো দিলে অলপমান সোনকালেই সিজি আহিব। এতিয়া এইখিনি জলকীয়াখিনি উতলি আছে আৰু জলকীয়াখিনি প্ৰায় সিজিছেই, আৰু মই চামুচ পাত দি পেলাই অলপমান চাই লৈছিলোঁ সিজিছেনে নাই। আৰু এইখিনি এতিয়া সিজোতেই মই গেছটো অফ কৰি পেলাই অলপ সময়ৰ কাৰণে গৰম পানীখিনিতে মই জলকীয়াখিনি ৰাখিব দিছোঁ। আৰু এতিয়া অলপ টাইম পাছত মই জলকীয়াখিনিও টুকি ল'লোঁ, আৰু এতিয়া মই চামুচ পাত দি পেলাই জলকীয়াখিনি ভালকৈ এনেকৈ ভাঙি দিছোঁ, আৰু ভালকৈ সিজিলে আপোনালোকে চামুচ পাত দি পেলাই এনেকৈ ভাঙি ল'ব পাৰিব। আৰু এতিয়া মই জলকীয়াখিনি ভালকৈ ভাঙি লোৱাৰ পাছতে ইয়াতে এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ, লগতে এতিয়া মই ইয়াতে দিছোঁ অলপমান নেমু, আৰু আপোনালোকৰ ওচৰত যদি ভিনেগাৰ থাকে আপোনালোকে নেমুৰ সলনি ভিনেগাৰো দিব পাৰিব। আৰু মই ইফালে এতিয়া নেমু অলপমান ইয়াতে দি লৈছোঁ, আৰু আপোনালোকে যদি টেঙাটো বেছিকৈ খাব বিচাৰে তেনেহ'লে অলপমান সৰহকৈ নেমুটো চেপি ল'ব। আৰু এতিয়া নেমুখিনি এনেকৈ ভালকৈ চেপি দিয়াৰ পাছতে মই চামুচ পাত দি পেলাই গোটেইখিনি অলপমান মিলাই লৈছোঁ। আৰু এতিয়া মিলাই লোৱাৰ পাছতে আমাৰ ইফালে জলকীয়াৰ চাটনিও ৰেডি হৈ গৈছে, আৰু ইফালে জলকীয়াৰ চাটনিও ৰেডি হ'ল, লগতে আমাৰ আকৌ ইফালে আলুখিনিও সিজি গৈছে। আৰু আলুখিনি সিজি যাওঁতে মই হেতাপাত দি পেলাই অলপমান আলুখিনি ভাঙি লৈছোঁ, আৰু বেছি মই গোটেইখিনি আলু নাভাঙোঁ বাৰু, অলপমান আলু এনেকৈ মই ভাঙি লৈছোঁ, তেতিয়া সবজিটো অলপমান গ্ৰেভি নিচিনা হয়। আৰু এতিয়া মই আলুখিনি ভাঙি লোৱাৰ পাছতে এইফালে আকৌ মই হেতা পাতত অলপমান তেল লৈ লৈছোঁ, কাৰণ ইয়াততো মই তেল ব্যৱহাৰ কৰাই নাছিলোঁ সবজিখিনিত। আৰু এতিয়া মই হেতা পাতত এনেকৈ তেল অলপমান গৰম হ'ব দি তাতে মই কেইটামান জিৰা লগতে শুকান জলকীয়া এটা এনেকৈ দি লৈছোঁ, আৰু এইখিনিতে মই গেছটো অফ কৰি এতিয়া মই আলু সবজিখিনিৰ ওপৰত এনেকৈ মই তেল মাৰি দিছোঁ। আৰু এতিয়া আমাৰ আলু সবজি প্ৰায় ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই অলপমান লৰাই পেলাই ঢাকনাখন লগাই অকণমান উতলিব দিম, তাৰ পাছতে আমাৰ আলু সবজিও ৰেডি হৈ যাব। ইফালে আমাৰ আলু তৰকাৰীখিনি হোৱালৈ মই ইফালে এতিয়া জোখ অনুসৰি আটা লৈ লৈছোঁ পুৰি বনাবৰ কাৰণে, আৰু পুৰিখিনি এনেও গৰমে গৰমে খাই ভাল লাগে, সেইকাৰণে মই একেবাৰে শেষত পুৰিখিনি বনাব লৈছোঁ। এতিয়া মই আটাখিনিত সোৱাদ অনুসৰি নিমখ দি লৈছোঁ, আৰু মই এইখিনি গৰম পানী দি পেলাই আটাখিনি মঠিছোঁ, আৰু অলপমান গৰম পানী দিলে তেতিয়া পুৰিটো ছফ্ট হয় খাবৰ কাৰণে, সেইকাৰণে এতিয়া মই গৰম পানী দি পেলাই লাহে লাহে আটাখিনি মঠি লৈছোঁ। আৰু এইফালে এতিয়া মই এটা এটাকৈ লাডু বনাই লৈছোঁ পুৰিখিনি বনাবৰ কাৰণে। আৰু এতিয়া মই পুৰিখিনি বেলি লৈছোঁ এখন এখনকৈ, আৰু এনেকৈ এতিয়া মই গোটেই পুৰিখিনি বেলি ল'ম। এতিয়া পুৰিখিনি বেলি হোৱাৰ পাছতে মই কেৰাহীখনত অলপমান তেল গৰম হ'বৰ কাৰণে ৰাখি দিছিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই প্ৰথমতে এখন পুৰি দি লৈছোঁ, আৰু গেছটো মই হাই ফ্লেমতে ৰাখিছোঁ। আৰু মই এখন পুৰি দিয়াৰ পাছতে মই পুৰিখন এটা ছাইড ভাজি হোৱাৰ পাছতে আকৌ মই ইলুটি কৰি ইটো ছাইডো ভাজি হোৱাৰ পাছতে আমাৰ এখন পুৰি ভাজি হৈ গ'ল। আৰু এতিয়া মই আকৌ নেক্সট পুৰি এখন ইয়াতে দি লৈছোঁ, আৰু মই পুৰিখিনি ভাজিছিলোঁ মিঠাতেলতে। আমাৰ ঘৰত ৰিফাইন তেলটো ইমান ব্যৱহাৰ কৰা নহয়, কাৰণ খোৱাও ভাল নহয় ৰিফাইন তেলটো,
সেইকাৰণে আমাৰ ঘৰত ইমান ব্যৱহাৰ কৰা নহয় আৰু আমাৰ ঘৰত বনালে প্ৰায়ে আমি পুৰি এনেকৈ মিঠাতেলতে ভাজোঁ বাৰু এতিয়া মই এয়া পুৰিখন নেক্সট পুৰিখনো ভাজি লৈলোঁ আৰু আপোনালোকে ৰিফাইন তেলত ভাজি ল'ব পাৰিব আৰু এতিয়া মোৰ এয়া নেক্সট পুৰিখনো ভাজি হৈ গৈছে এনেকৈ মই গোটেইকেইখন পুৰি এয়া ভাজি লৈলোঁ আৰু পুৰিকেইখন এনেকৈ লাষ্টত ভাজি ল'লে তেতিয়া গৰমে গৰমে খাবলৈও ভাল লাগে আৰু এতিয়া মই এয়া কলপাতত দি লৈছোঁ পুৰিখিনি আৰু বোকাখাতততো কলপাততেই দিয়া হয় পুৰি আলু চব্জি আৰু জলকীয়াৰ চাটনিটো আৰু সেয়া পুৰা একদম ফেমাছ বোকাখাতৰ আৰু এতিয়া মই এয়া কলপাততে এনেকৈ দি লৈছোঁ কাৰণ কলপাতত খালেহে আমাৰো এনেকুৱা লাগিব যে আমি বোকাখাতত খোৱাৰ নিচিনা সেইকাৰণে এয়া কলপাতত মই এয়া দি ল'লোঁ আলুৰ চব্জি লগতে জলকীয়াৰ চাটনি আৰু পুৰি আৰু এনেকৈ আমি খালোঁ আৰু খাবলৈ বহুত সোৱাদ লগা হৈছিলে আপোনালোকে যদি এনেকৈ খোৱা নাইকিয়া তেনেহ'লে আপোনালোকে এনেকৈ ঘৰতে বনাই খাব পাৰিব আৰু আজি ভিডিঅ'টো ইমানেই আজি যদি আপোনালোকে এই ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব লগতে বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাব পাৰে আজিলৈ আহিছোঁ বাই বাই